আজি বিটিআৰ চৰকাৰে বিটিআৰত বসবাস কৰা ২৬টা জাতি জনগোষ্ঠীৰ সংগঠনক নিমন্ত্ৰণ জনায় আৰু বিটিআৰত থকা যি ভূমিৰ সমস্যা এই ভূমিৰ সমস্যা স্থায়ীভাৱে সমাধান কৰাৰ কাৰণে এটা পৰিকল্পনা হাতত লৈছে। আপোনালোক সকলোৱে জানে যে বৰ্তমানৰ বিটিআৰত ভূমিৰ সমস্যাটো হৈছে সকলো জাতি জনগোষ্ঠীৰ এটা ডাঙৰ সমস্যা আৰু আমি বিভিন্ন দল সংগঠনে বিটিআৰ চৰকাৰক বহুবাৰ এই বিষয়ে আমি সাক্ষাৎ কৰিছো, স্মাৰক পত্ৰ দিছো যে এই বিটিআৰত থকা এই ভূমিৰ সমস্যাটো স্থায়ীভাৱে সমাধান কৰিব লাগে। চৰকাৰ আহে আৰু যায়, বিভিন্ন জাতি জনগোষ্ঠীক লৈ ৰাজনীতি কৰে, কিন্তু জনগোষ্ঠীৰ যি ভূমিৰ সমস্যা এই সমস্যাসমূহ কোনেও সমাধান নকৰিলে। আমি ধন্যবাদ জনাইছো প্ৰমোদ বড়ো ডাঙৰীয়া আৰু চৰকাৰক যে তেওঁ এক যুগাত্মক পদক্ষেপ গ্ৰহণ কৰিছে আৰু যি পদক্ষেপৰ জৰিয়তে সকলো জাতি জনগোষ্ঠীৰ লোকে তেওঁলোকে মাটিৰ অধিকাৰ পাব। যাৰ ভূমি নাই তেওঁ ভূমি দিব বিচাৰিছে। এই ভূমিৰ অধিকাৰ হৈছে এক জন্মগত অধিকাৰ, সাংবিধানিক অধিকাৰ। এই সাংবিধানিক অধিকাৰ আৰু জন্মগত অধিকাৰত গুৰুত্ব দিয়াৰ বাবে আমি CCBTR অৰ্থাৎ বিটিআৰৰ সকলো দল সংগঠনসমূহৰ পৰা আমি তেওঁক ধন্যবাদ জনাইছো। লগতে আপোনাৰ ফৰেষ্টৰ মাটিৰ সন্দৰ্ভত তেওঁলোকে সমস্যা সমাধান কৰিব ওলাইছে। তাৰ উপৰি বিভিন্ন ক্ষেত্ৰত যি ভূমিৰ সমস্যা আছে আমি বিভিন্নবাৰ কৈ আহিছিলোঁ যে BTC চুক্তি হোৱাৰ পূৰ্বৰ পৰা যিসকল লোক এই অঞ্চলত বসবাস কৰি আছে, বিটিআৰ অঞ্চলত বসবাস কৰি আছে, যোনে য'ত যেনেকৈ বসবাস কৰি আছে তেওঁলোকক ভূমিৰ পট্টা দিব লাগে, তেওঁলোকক জীয়াই থকাৰ অধিকাৰ আছে। খালি ভূমি লৈ গোষ্ঠীগত সংঘৰ্ষ লগালে নহ'ব, মানুহৰ মাজত অশান্তি বিয়পালে নহ'ব। এটা স্থায়ী সমাধান লাগে, বিটিআৰত এটা স্থায়ী শান্তি লাগে। আজি দেখিছোঁ মানুহবোৰৰ মনত এটা উল্লাস আহিছে, এটা আনন্দ আহিছে যে বিটিআৰ চৰকাৰে তেওঁলোকক ভূমি দিব, ভূমিৰ সমস্যা সমাধান কৰিব, স্থায়ীভাৱে ইয়াত থাকিবলৈ এটা জেগা পাব। ইয়াতকৈ উপকাৰ আৰু মানুহে একো কৰিব নোৱাৰে। মানুহৰ সেই দিন গ'ল, এতিয়া আৰু বিটিআৰত অশান্তি চলিবলৈ দিয়া নহ'ব, এতিয়া কাকো ঘৰ জ্বলাবলৈ দিয়া নহ'ব, ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ দিয়া নহ'ব। এতিয়া বিটিআৰত চলিব শিক্ষা, শান্তি, উন্নতি আৰু প্ৰগতিৰ একতাৰ ৰাজনীতি। এতিয়া সেই সাম্প্ৰদায়িকতাৰ দিন গ'ল। এতিয়া আমি সকলো জাতি জনগোষ্ঠীৰ লোক ঐক্যবদ্ধ হৈ আমি আগন্তুক দিনবোৰত বিটিআৰত থকা জলাঞ্জলি সমস্যাসমূহ আমি সমাধান কৰিবলৈ সংকল্পবদ্ধ হৈছোঁ। আজি কোকৰাঝাৰৰ ছেক্ৰেটাৰিয়েটত বিটিআৰত CCBTR 26টাকৈ দল সংগঠনৰ বিষয়ববীয়াক আমন্ত্ৰণ জনাইছিলে। মূল বিষয়বস্তুটো আছিলে ভূমি। বৰ্তমান সময়ত বিটিআৰ চৰকাৰৰ বা BTCত ভূমিৰ সমস্যা যি ধৰণে দেখা দিছে, সেই ভূমিৰ সমস্যা সমাধান কৰাৰ উপায় ওলাবৰ কাৰণে আজি আমাক ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছিলে। আৰু আজি যিখিনি বিটিআৰ লেণ্ড ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকলে BTCৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই যিভাৱে বৰ্ণনা কৰিলে, কথাখিনি স্পষ্টভাৱে বুজালে, আমি অনুভৱ কৰিছোঁ এই সমস্যা অতনিতেই সমাধান হ'ব লাগিছিলে। আজি যি ধৰণে আমাক বুজাই দিয়া হৈছে, বিশেষকৈ VGR মাটিখিনি, ইয়াৰ লগত আছে একচনা মাটিখিনিৰ সমস্যা। তাৰপিছত যিভাৱে আমাৰ BTCত চাহ খেতিৰ আৰম্ভ হৈছে আৰু সেই চাহ খেতিয়কসকলে আজিলৈকে সুযোগ সুবিধা নোপোৱা কথাখিনি আজি আমি অনুভৱ কৰিছোঁ। আৰু বেছিভাগ মূলতে আমি অনুভৱ কৰিছোঁ চাওতাল জনগোষ্ঠীৰ যদিও প্ৰটেক্টেড ক্লাছৰ শ্ৰেণীৰ মানুহ, সেই মানুহখিনি আজিলৈকে ভূমিৰ পট্টা পোৱা নাছিলে। যি ধৰণে প্ৰস্তুত কৰা হৈছে, বিটিআৰ গভৰ্ণমেণ্টে যি ধৰণে প্ৰস্তুত কৰিছে, নিশ্চয়কৈ চাওতাল জনগোষ্ঠী তথা প্ৰটেক্টেড ক্লাছৰ সমূহ জনগোষ্ঠীয়ে ইয়াৰ উপকৃত লাভ কৰিব। আৰু মই ভাবোঁ এই পদক্ষেপে অনাগত দিনত এই বিটিআৰ অঞ্চলত শান্তি, সম্প্ৰতি, প্ৰগতি তথা এই বিটিআৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত ভূমি সমাধানে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। নমস্কাৰ। আজি বিটিআৰত থকা বিভিন্ন দল সংগঠনক নিমন্ত্ৰণ জনাই আমাৰ বিটিআৰ প্ৰমুখ মহোদয়ে মাটিৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ভালদৰে আমাক সংগঠনবিলাকৰ লগত আলোচনা কৰে। তাৰ লগতে যিটো বসুন্ধৰা নহয় বসুমতী 2.0 কেনেকৈ এপ্লাই কৰিব লাগে, আমি কেনেকৈ এই বস্তুবিলাক কাগজ পাতি দিব লাগে, সেই বিষয়ে ভালকৈ আমাক ছেক্ৰেটাৰী মহোদয় ধীৰাজ চাউদ ডাঙৰীয়াই আমাক বুজালে। আৰু লেণ্ডৰ যিটো সমস্যা আছে আমাৰ তাত যে লেণ্ডৰ যোনটো
1886 Chapter 10 মতে হ'ব লেণ্ডৰ কামখিনি আৰু তাৰোপৰি নেক্সট হৈছে 2003 যিটো BTC চুক্তি আছে সেইদৰে কামবিলাক হ'ব বুলি আমাক ইয়াত অৱগত কৰাইছে গতিকে আমি নথৈ আনন্দিত আৰু বিশেষকৈ ইয়াত আমি গোৰ্খা সংগঠনৰ পৰা আসাম নেপালী সাহিত্য সভা BTR ৰিজন কমিটি আকসু BTR ৰিজন কমিটি AGS BTR ৰিজন কমিটি আৰু আমি BTR গোৰ্খা সমাজ সকলো উপস্থিত আছিলো আৰু আমাৰ যেটো সরকার লেভেলত যিবিলাক প্ৰবলেম হৈছে এই কথাবিলাক আজি আমি ইয়াত ডাইৰেক্টলি চিফ মহোদয়ৰ ওচৰত উল্লেখ কৰিলো আৰু কমপ্লেইন কৰিলো চিফ মহোদয় সার্কেল লেভেলতো আৰু এৱাৰনেছ প্ৰগ্ৰাম এই বসুমতি 2.0 ক্ষেত্ৰত এৱাৰনেছ কৰাৰ কথা কৈছে আৰু ইয়াতে উপস্থিত বিভিন্ন জনগোষ্ঠীয়ে যেটো ফৰেষ্ট ল্যান্ডৰ কথাও কৈছে ফৰেষ্ট ল্যান্ডত যেটো মাটিৰ পাট্টা দিয়াৰ ক্ষেত্ৰত সমস্যা সৃষ্টি হোৱা কথাটো কৈছে বিশেষকৈ প্ৰটেক্টেড ক্লাছ হিচাপে সাঁওতাল জনগোষ্ঠী আদিবাসী জনগোষ্ঠী ৰাজবংশী জনগোষ্ঠী গোৰ্খা জনগোষ্ঠী ফৰেষ্ট ল্যান্ডত বসবাস কৰে এতিয়ালৈকে সেই জনগোষ্ঠীয়ে মাটিৰ এলটমেন্ট পোৱা নাই সেই বিষয়ে অহা কেইদিনমানৰ পিছত এই BTC ডিপাৰ্টমেন্টৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ লগত আলোচনাৰ কথা আলোচনা বহাবলৈ এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে গতিকে আমি নথৈ আনন্দিত এই BTR চৰকাৰক আমি বিশেষকৈ ধন্যবাদ দিব বিচাৰিলো ইমান দিন মাটিৰ সমস্যা আমাৰ সমাধান হোৱা নাছিল লাহে লাহে সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিলে আৰু ইয়াৰে লগতে এটা সংযোগ ৰাখি শিক্ষাৰ ক্ষেত্ৰতো আমাৰ মানে যেটো টেট শিক্ষাৰ যেটো এপ্লিকেশন অনলাইন এপ্লিকেশন কৰা পোৰ্টেলত নেপালী MIL2 আহা নাছিল হেইটো সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে